নমস্কাৰ। নাৰীয়ে চৰম পুলক লাভ কৰিলেনে নাই সেই কথাটো সকলো পুৰুষেই নাৰীক সোধা প্ৰয়োজন। স্ত্ৰীৰ ৰাতি তৃপ্তি আৰু ৰাগমোচন সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে স্বামীৰ ওপৰত। স্বামী স্ত্ৰীৰ উভয়ৰে যৌন সম্ভোগত চৰম পুলক লাভ কৰা মানেই সুন্দৰ দাম্পত্য জীৱন যাপন কৰা। তেনেহ'লে আহক আজি আমি এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি সম্পূৰ্ণভাৱে জানি লওঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। ১ নম্বৰটো হ'ল ৰাগ বৃদ্ধি হোৱাৰ লগে লগে সৰহসংখ্যক নাৰীৰ লাজ ভাৱ আঁতৰি যায়। পুৰুষে অংগচালনা কৰোঁতে নিজৰ কমৰ উঠানমা কৰিবলৈ তেওঁলোকে যত্ন কৰে আৰু সজোৰে পুৰুষক সাবটি ধৰে। কিছুমান নাৰীয়ে যৌন উত্তেজনা বঢ়াৰ লগে লগে মুখেৰে শব্দ কৰে। পুৰুষৰ কমৰত জোৰে সাবটি ধৰি চটফটাবলৈ ধৰে। খন্তেক পিছত মুখৰ শব্দ আৰু দেহৰ চটফটনি নাইকিয়া হৈ যায়। তেতিয়াই বুজা যায় যে নাৰীয়ে ৰাগমোচন হোৱাটো। ২ নম্বৰটো হ'ল নাৰীৰ হঠাৎ অতি সক্ৰিয় মানেই বুজিব লাগিব যে তেওঁৰ ৰাগবৃদ্ধি চৰম পৰ্যায়প্ৰাপ্ত হৈছে আৰু হঠাৎ অতিশয় নিষ্ক্ৰিয় হ'লেই বুজিব লাগিব যে তেওঁৰ ৰাগমোচন হৈছে। ৩ নম্বৰটো হ'ল নাৰীৰ ৰাগমোচন হোৱাৰ পাছত পুৰুষে তেওঁক সম্পূৰ্ণভাৱে বিশ্ৰাম কৰিবলৈ দিয়া উচিত। অভ্যাসৰ গুণত কিছুমান পুৰুষে বহু সময় অংগচালনা কৰিলেও বিস্খলন নোহোৱাকৈ থাকিব পাৰে। তেনে পুৰুষে নাৰীৰ ৰাগমোচন হোৱাৰ পিছতো অংগচালনা কৰি থাকিলে নাৰীয়ে অসন্তুষ্ট হয়। ৪ নম্বৰটো হ'ল নাৰীৰ ৰাগমোচন হোৱাৰ পিছত মৰহা ফুলৰ কলিৰ দৰে লেৰেলি পৰে। দেহলৈ নামি আহে ক্লান্তি, লাভ কৰে চৰম তৃপ্তি আৰু চকুলৈ নামি আহে নিদ্ৰা। ৫ নম্বৰটো হ'ল ৰাগমোচন হোৱাৰ লগে লগে কিছুমান নাৰীয়ে শৌচ প্ৰস্ৰাৱ কৰিবলৈ ইচ্ছা কৰে আৰু কিছুমান নাৰীয়ে পানী খাবলৈ ইচ্ছা কৰে। সুন্দৰভাৱে আপোনালোকে বুজি পালে এই ভিডিঅ'টোৰ যোগেদি। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।